অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ পৃথিৱীলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ সাপ্তাহিক মূল্যায়ন মই কেইটামান সৰু সৰু প্ৰশ্ন দিছোঁ আৰু তোমালোকে ভালকৈ লিখিবা দেই সকলোকে শুভকামনা থাকিল অল দ্য বেষ্ট और तार पिछर छठ पूजा तैयारी होइसे कैसे हुआ है अच्छा हुआ मैं आज तुम्हालोকক व्याकरण दिसो অসমীয়া व्याकৰণৰ ওপৰত दिसो विपरीत शब्द लिखा दिसो दिन ভাল कका दुख खं लिंग परिवर्तन करा जानते हैं ना उल्टा बुढ़ा कुंवर पितृ पुतेक लड़ा তাৰপিছত দিছোঁ সন্ধি গঠন কৰিবলৈ দিছোঁ দেৱ যুগ আলয় নৰক যুগ অসুৰ দেৱ যুগ অসুৰ দহ যুগ আনন্দ ভয় যুগ আঁতৰ একেবাৰে চমু দিছোঁ তোমালোকে এইখিনি কৰিবা আৰু হৈ গ'লে কপিবিলাক জমা দিবা দেই ধন্যবাদ।